বটদ্ৰৱা কাণ্ডৰ অপৰাধী জাকিৰ হুছেইনক মৃত্যুদণ্ড নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায় অভিলেখ ৰচনা কৰি 5 মাহৰ ভিতৰতে সম্পন্ন বটদ্ৰৱাৰ জঘন্য ধৰ্ষণ কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া এই বস্তুটো আজি সোসাইটিও এটো এক্সপেক্ট কৰিছিল সবে এটো এক্সপেক্ট কৰিছিল আমি প্ৰসিকিউশনে এটো এক্সপেক্ট কৰি আছিল আৰু এটোৱে ৰায় আজি স্পেশাল জাজ ৰীতা কৰবাইদই দিলে এটা কলা শুকুৰবাৰে সংঘটিত হৈছিল বটদ্ৰৱাৰ জঘন্য বলাৎকাৰৰ ঘটনা আৰু শুকুৰবাৰতে ঐতিহাসিক ৰায় ন্যায়াধীশ ৰীতা কৰৰ আদালতৰ ৰায়ক উৎসাহেৰে আদৰণি দুৰ্ভগীয়া কিশোৰীগৰাকীৰ হৈ ন্যায় বিচাৰি অহা প্ৰতিজন ব্যক্তিৰ এই যেটো ক্যাপিটাল পানিশমেন্ট ফাঁসির হুকুম যেটো আজি দিছে আমার ডিস্ট্রিক্ট এন্ড সেশন জাজে এক্সপিডিশাস ট্রায়াল করি 48 জন সাক্ষী 4 মাহত এক্সামিন করি এইটো এটা নজিৰবিহীন ঘটনা মঙ্গলবাৰে বলাৎকাৰী জাকিৰক দোষী সাব্যস্ত কৰিছিল ন্যায়াধীশ ৰীতা কৰৰ আদালতে আজি একেখন আদালতে চৰম শাস্তি ঘোষণা কৰে নৰপিশাচ জাকিৰ হুছেইনৰ জাকিৰৰ বিৰুদ্ধে আছিল কিশোৰীক দলবদ্ধ বলাৎকাৰ আৰু নিশংস হত্যাকাণ্ডৰ গোচৰৰ প্ৰতিটো ধাৰাত পৃথকে পৃথকে শাস্তি ঘোষণা কৰে আদালতে সেই অনুসৰি দলবদ্ধ বলাৎকাৰৰ গোচৰত জাকিৰক জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ড পক্সো আইনৰ অধীনত জাকিৰক যাৱজ্জীৱন কাৰাদণ্ড কিশোৰীগৰাকীক নৃশংস হত্যাৰ অপৰাধত জাকিৰক মৃত্যুদণ্ডৰ নিৰ্দেশ ন্যায়াধীশ ৰীতা কৰৰ আদালতৰ কেইবাটাও ধাৰাত তেওঁক কনভিকশ্যন কৰা হৈছে কেইবাটাও ধাৰাত তেওঁক শাস্তি দিয়া হৈছে তেওঁক প্ৰথমে 448 ধাৰাত ঘৰৰ ভিতৰত সোমোৱাৰ কাৰণে তেওঁক পানিশমেন্ট দিছে পিছৰ যেটো ধাৰা আছে 201 ধাৰাত তেওঁক 3 বছৰৰ কাৰণে যাৱজ্জীৱন দিছে আৰু ফাইন কৰিছে আৰু পিছত সেকশন 6 পক্সো এক্টত তেওঁক যাৱজ্জীৱনৰ কাৰণে কাৰাদণ্ড দিছে আৰু হত্যাৰ কাৰণে 302 আইপিসিত তেওঁক ফাঁসিৰ সাজা দিয়া হৈছে যোৱা 23 মাৰ্চত বটদ্ৰৱাৰ ধনিয়া ভেটি লালুংগাঁৱত 2 সহযোগী কিশোৰৰ সৈতে এগৰাকী 13 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি নিৰ্মমভাৱে কেৰাচিন ঢালি জ্বলাই দিছিল জাকিৰ হুছেইনে এই ঘটনাৰ পিছতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শীঘ্ৰেই এই জঘন্য কাণ্ডৰ সৈতে জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল ঘটনা সংঘটিত হোৱাৰ 48 ঘণ্টাৰ ভিতৰতে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জাকিৰ সহ 3 অপৰাধীক নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিৰ নিৰ্দেশত এই জঘন্য কাণ্ডৰ তদন্তৰ বাবে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত গঠন কৰা হৈছিল বিশেষ তদন্তকাৰী গোট বটদ্ৰৱা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 448/D/201/302 ধাৰাত 64/18 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰক্ষীয়ে তদন্তকাৰী বিষয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছিল নগাঁও যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ধীৰেন কাকতিক ইয়াৰ পাছতে 27 এপ্ৰিলত নগাঁও আৰক্ষী আদালতত দাখিল কৰিছিল 158 পৃষ্ঠাৰ অভিযোগনামা 27 এপ্ৰিলৰ পৰা দ্ৰুত আদালতত চলিছিল বিচাৰ প্ৰক্ৰিয়া 49 জন সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰা এই গোচৰত 46 জনে জাকিৰক মূল দোষী বুলি অভিহিত কৰিছিল আৰু এই জঘন্য অপৰাধৰ বাতৰি পোন প্ৰথমে পোহৰলৈ আনিছিল নিউজ 18 অসম নৰ্থ ইষ্টে কেৱল সিয়াই নহয় নিউজ 18 অসম নৰ্থ ইষ্টে জঘন্য কাণ্ডৰ মূল অভিযুক্ত জাকিৰৰ ফাঁচীৰ দাবীত আৰম্ভ কৰিছিল হেং দ্য ৰেপিষ্ট শীৰ্ষক কেম্পেইন ৰাজ্য কপোৱা বটদ্ৰৱা কাণ্ডৰ মূল অপৰাধী জাকিৰ হুছেইনক দোষী সাব্যস্ত কৰাৰ লগতে মৃত্যুদণ্ডৰ দৃষ্টান্তমূলক শাস্তিবিহী ন্যায় ব্যৱস্থাৰ প্ৰতি ৰাইজৰ আস্থাক পুনৰ দৃঢ় কৰি তুলিলে ন্যায়পালিকাই অন্নময় হত্যাকাণ্ডৰ পিছত বটদ্ৰৱা কাণ্ডৰ দোষীকো মৃত্যুদণ্ডৰ শাস্তি দিয়াৰ পিছত আদালতৰ সিদ্ধান্তক একেমুখে আদৰিছে ৰাইজে আজি যেটো উচিত বিচাৰ দিছে তাৰ বাবে যথেষ্টভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছো সন্মান জনাইছো যে এনেকুৱা বিচাৰ যাতে সদায় মানে থাকে মই ভাবো যে বেলেগ ৰেপিষ্ট যিমানবোৰ আহিছে মানে ওলাব বা ওলাইছে বা যাক থৈছে তেওঁলোকে এটলিষ্ট ভয় খাব মহিলাৰ কাৰণে এটলিষ্ট অলপমান প্ৰটেকশ্যন হ'ব আমি গম পাইছো যে ন্যায়ৰ ওপৰত যি আস্থা আছে মানুহৰ এই আস্থা সদায় অটুট থাকিব আমি অত্যন্ত সুখী এটা এক্সাম্পল হক গোটেই মানুহবিলাকে যাতে যিবিলাক মানুহ এই ধৰণৰ স্বভাৱ চৰিত্ৰৰ আছে এইবিলাকে যাতে এনেকুৱা ধৰণৰ কাম নকৰে 100 বাৰ যাতে চিন্তা কৰি এনেকুৱা কাম কৰিবৰ কাৰণে এটলিষ্ট এতিয়া মানুহবিলাক অকমান কনচিয়াছ হ'ব অকমান ভয় খাব এটলিষ্ট ইমান ডাঙৰ কিবা এটা কৰাৰ আগত সেইকাৰণে খুব ভাল লাগিছে আনহাতে জঘন্য বলাৎকাৰ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত আন 2 জন অপৰাধী নাবালক হোৱাৰ বাবে জুভেনাইল কোৰ্টে তেওঁলোকক 3 বছৰৰ বাবে পৰ্যবেক্ষণ কাৰাবাসৰ নিৰ্দেশ দিছে
কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।